সক্ৰিয় চাইবাৰ অপৰাধ মৰিয়াবাৰী আৰক্ষী জালত এইবাৰ এজন চাইবাৰ অপৰাধী এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ মৰিয়াবাৰী আৰক্ষী জালত এইবাৰ এজন চাইবাৰ অপৰাধী মৰিয়াবাৰীত আকৌ সক্ৰিয় চাইবাৰ অপৰাধ মৰিয়াবাৰী আৰক্ষী জালত পৰা চাইবাৰ অপৰাধীজনৰ নাম হ'ল আবু নাছাৰ মৰিয়াবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এজন চাইবাৰ অপৰাধীক আটক কৰিছে মৰিয়াবাৰী আৰক্ষীয়ে আবু নাছাৰ নামৰ চাইবাৰ অপৰাধীজনক অধিক তথ্যৰ খাতিৰত জেৰা অব্যাহত ৰাখিছে মৰিয়াবাৰী আৰক্ষী জালত এইবাৰ এজন চাইবাৰ অপৰাধী মৰিয়াবাৰীত আকৌ সক্ৰিয় চাইবাৰ অপৰাধ মৰিয়াবাৰী আৰক্ষী জালত পৰা চাইবাৰ অপৰাধীজনৰ নাম হ'ল আবু নাছাৰ মৰিয়াবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এজন চাইবাৰ অপৰাধীক আটক কৰিছে কিছুদিন পূৰ্বে জাগিৰোড আৰক্ষীয়ে মৰিয়াবাৰীৰ লেগৰী বুঢ়ীৰ মিনি ডুবাই নামে জনাজাত অলিউল্লাহ ওৰফে মামুন মুন্সিক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল আৰু তাৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি এইজন আবু নাছাৰ আলী নামৰ লোকজনক আৰক্ষী আটক মৰিয়াবাৰী আৰক্ষীয়ে আবু নাছাৰ নামৰ চাইবাৰ অপৰাধীটোক অধিক তথ্যৰ খাতিৰত জেৰা অব্যাহত ৰাখিছে এনে বহু চাইবাৰ অপৰাধীয়ে মৰিয়াবাৰী চহৰীয়া গাঁও লেংনিবুৰী অঞ্চলত চাইবাৰ কৰি লাখে লাখে টকা আত্মসাৎ কৰি আছে L&T ফাইনেন্স ওৱান কাৰ্ড এপ kyvu এপ এই সমূহ এপছৰ জৰিয়তে বেলেগৰ আধাৰ পান কাৰ্ড ব্যৱহাৰ কৰি টকা লুটি আছে নিউজ ডেস্ক ৰিপৰ্ট news24.com